আজি পাপনৰ চাব যাম সেইকাৰণে চুলি ষ্ট্ৰেট কৰি আছোঁ ইয়াৰ হাজবেণ্ডে চুলি ষ্ট্ৰেট কৰি দিছে গোটেইখিনি ষ্ট্ৰেট কৰা হৈ গ'ল কিন্তু মোৰ আগডোখৰ অকণমান ফুপুলা টাইপৰ সেইকাৰণে সেইটো অকণমান আকৌ ষ্ট্ৰেট কৰিব দিছোঁ হৈ গ'ল আজি আহিছোঁ আমি বহাগী মেলা চাবলৈ আজি পাপন আহিব চাব আহিছোঁ পূৰা বোকা হৈ আছে পানী হৈ আছে আজি বহাগী মেলাত আহিছে এয়া ভনী আহিছে আৰু নীলম নে পুনম নীলম আহিছে মানুহ পুৰা ভিৰ হৈ আছে ভিতৰত সোমাব নোৱাৰি বাহিৰৰ পৰা চাব লাগিব তো আজি যিমান পৰা অলপ অলপ দেখাম ফাইনেলি পাপনদা আহি পালেহি আৰু পাপনদা মঞ্চত উঠিব আৰু সেইকাৰণে লাইটটো অফ কৰি দিলে আৰু পাপনদাক চাবলৈ আমি সকলোৱে খুবেই এক্সাইটেড হৈ আছোঁ ফিল্ডত গোটেই বোকা হৈ আছে বোকা পানী আপোনালোকে দেখিছে হ'লেও আমি চাবলৈ আহিছোঁ ফাইনেলি আহি পালেহি আৰু ষ্টেজত আমি দূৰৰ পৰা চাই আছোঁ ইমান ভালকৈ মুখখন ধৰিব মানে চেহেৰাটো চাবলৈ পোৱা নাই গানটো শুনি পাইছোঁ আৰু আমি বৰষুণ পৰি আছে হ'লেও উপায় নাই পাপনাৰ কাৰণে আহিছোঁ আৰু মৃগাং আহিছে আৰু নীলম আৰু শুনি আছা
মুখখন নেদেখিলোঁ বাহিৰতে অলপ নাচিলোঁ তাৰপিছত ঘৰলৈ যামগৈ আৰু বৰষুণ পৰি আছে বতৰ বহুত বেয়া হৈ আহিছে বহুত নাছিলোঁ কিন্তু পাপনৰ মুখখন ভালকৈ নেদেখিলোঁ কাৰণ বহুত মানুহ ভিৰ হৈ আছে হাজাৰ হাজাৰ মানুহ আহিছে এতিয়া 3টা বাজিছে আৰু ঘৰলৈ যাওঁগৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানটো সত্য কৰোঁ আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সকলোকে কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ত' ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই আৰু পাপন দা এতিয়াও গান গাই আছে বতৰো তাতে বেয়া সেইকাৰণে যাওঁগৈ আৰু বাই বাই গাড়ী আগত আছে সেইকাৰণে মই খোজকাঢ়ি গৈ আছোঁ ভৰি অৱস্থা নাই বহুত বিষ